নমস্কাৰ বন্ধুসকল, মই ভিডিঅ' বনোৱাৰ বিচৰাই নাছিলোঁ। ভিডিঅ' বনাবলৈ বহুতে ভিডিঅ' বনাই আছে, সেইটো কাৰণে মই ভিডিঅ' বনাব বিচৰা নাছিলোঁ। কিন্তু হঠাতে মই জুবিন গাৰ্গৰ যিটো ভিডিঅ' পালোঁ, যিটো প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিলে জুবিন গাৰ্গক, সেইটো লৈ পিনে মই ভিডিঅ' বনাবলগীয়া হ'ল। নিতুমণি শইকীয়া এজন জ্যেষ্ঠ সাংবাদিক হৈ পিনে তেখেতে এনেকুৱা ধৰণৰ প্ৰশ্নত জুবিনক উত্থাপন কৰিলে, যিটো জুবিন গাৰ্গৰ ব্যক্তিগত বুলি ক'ব পাৰি। এক ব্যক্তিগতই হয়, এক ব্যক্তিগত প্ৰশ্ন। তেখেতৰ সাংসাৰিক জীৱনত কিয় সন্তান হোৱা নাই বুলি সেনেধৰণৰ প্ৰশ্ন সোধা হৈছে। তো ইটিকিং কৰা হৈছে, বাকী ধৰণৰ একো কাম হোৱা নাই। ইটিকিং কৰা হৈছে, তাতকৈতো বেছি একো ক'ব নোৱাৰি। প্ৰতিদিন টাইম চেনেলটো সকলোৱে চাই ভাল পায়, আৰু তাৰ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াদেৱ আছে, যাৰ দ্বাৰা নিতুমণি শইকীয়া আছে এনেকুৱা এজন ব্যক্তি য'ত সকলোৱে তেখেতৰ লগত মুখামুখি হ'বলৈ ভয় কৰে, যেনেকৈ হ'লেও ভয় কৰে। কাৰণ নিতুমণি শইকীয়াই মুখামুখিভাৱে যিবোৰ প্ৰশ্ন উত্থাপিত কৰে, বহুতৰ তাৰ উত্তৰ দিবলৈ পাজোলত সৃষ্টি কৰে। তেনেস্থলত জুবিন গাৰ্গক মাতি আনি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰি পিনে তেখেতে এটা ভুল কাম কৰিলে, এক ভুল কাম বুলি ক'ব পাৰি। যিহেতু তেখেত ইমান এজন জ্ঞানী হৈ পিনে, শিক্ষিত হৈও এনেধৰণৰ প্ৰশ্ন উত্থাপিত কৰাটো তেখেতৰ বাবে ভুল কাম বুলি ক'ব লাগিব। তেখেতৰ এনেকুৱা প্ৰশ্নযুক্তিতা সমূহক সকলোকে দুখিত কৰিছে। মানুহৰ ব্যক্তিগত জীৱনত লৈ পিনে তেখেতে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰাটো বোধহয় প্ৰয়োজন নাছিল, কিন্তু তেখেতে এনেকুৱা ধৰণৰ কৰিছে। ইয়াৰ আগতো এটা ভিডিঅ' ওলাইছিলে, এজন মানুহে তেখেতক সেনেকুৱা ধৰণৰ সম্বোধন কৰিছিলে, কিন্তু সেইজন আছিলে, হয়তো সেইজন চিনি নাপাওঁ, কিন্তু এজন ভাল মানুহ, যাক ভাল মানুহ হিচাপে আমি অৰিহণা যোগাইছিলোঁ। তেখেতে গৰিহণা কাম কৰাটো এক যুক্তি হিচাপে ল'ব লাগিব। এজন মানুহে সদায় কিয় যুক্তি বিচাৰে? যুক্তি বিচৰা একো তাত মূলতে নাছিল, কোনো ধৰণৰ মূলেই নাছিল। তেখেতৰ তাত যুক্তি সোমোৱাবলৈ তাত প্ৰয়োজন বোধে অলপোৱে নাছিল। তাত যুক্তি কৰা একো দৰকাৰেই নাছিল, কিন্তু তেখেতে যুক্তিত সোমাই বহুত ভুল কাম কৰিছে বুলি ক'ব পাৰি। এবাৰ ভিডিঅ'টো চাই লওঁ। আপুনি কেতিয়াবা বিয়া পাতিছে? আপোনাৰ সংসাৰ বহা নাই কিয়? অকলেই ভাল। ইমান জীৱ জন্তু, কুকুৰ মেকুৰী সকলোকে মৰম কৰে, এটা শিশুক মৰম কৰিবলৈ মন নাযায় নেকি ঘৰখনত? মোৰ ঢেৰ ল'ৰা ছোৱালী, চম্ভালিব দিগদাৰ হৈছে, সেইকাৰণে কৰা নাই চাগে। মই হেপী তেওঁলোকৰ লগত, তেওঁলোক আছে মোৰ লগত, কাম কৰি আছে একেলগে। অল আৰ মাই চাইল্ড। সংসাৰ নবহাই নেকি আগলৈকো? নাজানো, লেটছ সি। মানে এইবোৰ কি জুবিন দাক যে যোনে তোনে যি টি ক'ব, প্ৰতিটো মানুহে জুবিন গাৰ্গক লৈ পিছিয়ে ফুৰে। জুবিন দাক লৈ পিনে যিকোনো কাম কৰিব গ'লে আজি এজনে কালি এজনে। মূল ব্যক্তি হিচাপে জুবিন দাক কি কাৰণে বাচিলে? জুবিন দা হৈছে এজন অসমৰ সন্তান, যিয়ে দুখীয়াক সহায় কৰিছে। প্ৰতিটো সময়তে তেখেতে সহায় কৰে। তেনেজন ব্যক্তিক মূল হিচাপে লৈ মানুহে এটা যুক্তিত সোমাই পৰে, যুক্তি তৰ্ক বিচাৰি ফুৰে। তেখেতক লৈ পিনে তেখেতে কিয় ইমান বিচাৰি ফুৰে যে তেখেতে এনেকুৱা? আগৰ ভিডিঅ'ত বহুত দেখি আহিছোঁ জুবিন দাক বেয়া কোৱা, বহুত দেখি আহিছোঁ। কোনোবাই জুবিন গাৰ্গৰ ওপৰত কিবা ৰোষ্ট কৰি ভিডিঅ' বনাইছে, তেন ধেৰ কিবা কিবি। ইয়াৰ কেইদিনমান আগতে এটা ভাইৰেল হোৱা ভিডিঅ' আছিলে জুবিন গাৰ্গৰ ওপৰত ল'ৰা ছোৱালীও এই ক্ষেত্ৰতে কোৱা। এনেধৰণৰ ভিডিঅ' বনাই পিনে কি লাভ হয়? একোতো লাভ নহয়কে।
জুবিন গাৰ্গৰ দৰেতো এটা সন্তান নাই। অসমত এতিয়া জুবিন গাৰ্গৰ দৰে কোনো সন্তান পোৱা নাযায়। জুবিন গাৰ্গৰ দৰে এনেকুৱা এটা সন্তান পাবলৈ হয়তো দ্বিতীয়জন জুবিন গাৰ্গ নোলাব আমাৰ অসমত এনেধৰণৰ। কিন্তু মানুহে তেখেতক লৈ পিনে যুক্তিত আগবাঢ়ি যায়। গতিকে আৰু কথা বহলাই নকওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে জুবিন দাক যোনে কৈছে তেখেতেও কথাটো গম পায়। তেখেতেও গম পায় যাতে জুবিন প্ৰেমিক অসমত বহুত মানুহ আছে জুবিন দাৰ কাৰণে পাগল। গতিকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কমেণ্ট কৰি জনাব যে ভিডিঅ' চাই কেনেকুৱা পালে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বা এণ্টাৰটেইনমেণ্ট ভিডিঅ' যদি আপোনালোকৰ প্ৰয়োজন হয় তেন্তে কমেণ্ট বক্সত জনাব বুলি আশা থাকিলে। অন্য এটা ভিডিঅ' লগ পাম বুলি আশা থাকিলে। ধন্যবাদ।